নাই নকবি বেমাৰ লগেই দিয়া নাই তই পিছে যে কি কৰি আছ মই সাধাৰণ জ্ঞানৰ ওপৰত কিতাপ এখন লিখি আছো সেইবোৰ পিছতকে কথা পাতিম তই প্ৰথমতে বহিয়া তই কি সাধাৰণ জ্ঞানৰ কিতাপ লিখি আছ তই কচোন বাৰু এতিয়া ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ নিৰ্বাচনৰ আগে আগে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰা হয় সেইটো মই জানো অসম তই জানো দেখোন নেক্সট কম কেতিয়া গুণোৱা কিয় আগজাননী দিয়ে সেইটো জানো নিৰ্বাচন তই জানো দেখোন মই হলিক্স খোৱা নাছিলো নাই মই বাবা খাইছিলো বাবা সেইকাৰণে আছে মোৰ মাথা দেখোন মই নেক্সট কম দে ভাৰতৰ কোনখন ৰাজ্যত চাকৰি পোষ্ট ওলায় খালি ইণ্টাৰভিউ নহয় আমাৰ এখন সোণালী অসম মৰমৰ অসম জানো তই জানো কচোন বাৰু ভাৰতৰ কোনখন ৰাজ্যত ইণ্টাৰভিউ পাছত এপইণ্টমেণ্ট নাহে ডাইৰেক্ট হাইকোৰ্টে হয় মই জানো অসম মূৰ্খ বনাবলৈ আহিছিলি বাই ভিউৱাৰ্ছ লাইক আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব